নমস্কাৰ মই ফাৰ্মাচিষ্ট ৰেকিবুদ্দিন আহমেদ মেডিচিন ৰিভিউ ফাৰ্মাচিষ্ট নামৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত এটা ডাইজেষ্টিভ এনজাইম আপোনালোকে দেখা পাই আছে এনজক্স লিকুইড এই ডাইজেষ্টিভ এনজাইমটোৰ ওপৰত আলোচনা কৰিবলৈ লৈছোঁ। মই এটা কথা ভাবি আচৰিত হওঁ, ইমান ধুনীয়া এনজাইমৰ বটল এটা কিন্তু কাষ্টমাৰৰ মাজত খুব কম পৰিমাণে চলে। কাৰণটো কি? এই কাৰণটো ওপৰত অনুসন্ধান কৰি মই মেইনলি দুটা কথা পাইছোঁ। বাকী এনজাইম যিবিলাক আছে সেইবিলাক ৰেডিমেড এনজাইম হয়, কিন্তু এই এনজক্স লিকুইড যিটো হয় এই এনজক্স লিকুইডটো আধা ৰেডিমেড হয়, সম্পূৰ্ণ ৰেডিমেড নহয়। কাৰণ ইয়াৰ ভিতৰত আৰু এটা চেচেট থাকে, সেই চেচেটটো আমি ইয়াৰ বটলৰ লগত মিক্স কৰি ল'ব লাগে। আৰু ধৰক মানুহে সেইটো চাগে অলপমান টান পায় আৰু কিছুমানে নাজানি পেলাই অকল ইয়াৰে বটলত থকা যিখিনি মই দেখাই দিছোঁ, ইয়াৰে বটলত থকা যিখিনি লিকুইড অকল এইখিনি খায়, কিন্তু ইয়াৰ ভিতৰত যিটো চেচেট আছে এই চেচেটটো এই বটলৰ লগত মিক্স নকৰে। এই মিক্স নকৰাৰ ফলত তেওঁলোকে ইয়াৰ পৰা যিটো ফল পাব লাগিছিল সেই ফলটো নাপায়। আজি মই এই ভিডিঅ'টোত আপোনালোকক এই এনজাইমটোৰ লগত এই চেচেটটো কেনেকৈ মিলাব এটা ডেমো কৰি দেখাই দিম। আৰু আপোনালোকে এই এনজাইমটো ব্যৱহাৰ কৰক যদিহে আপোনালোকৰ হজম হোৱা নাই, গেষ্ট্ৰাইটিছৰ সমস্যাত যথেষ্ট পৰিমাণে ভুগি আছে, ভাত খায়, আহাৰ খায় কিন্তু হজম নহয়, ভোক নালাগে, তেতিয়া এই এনজাইমটো ব্যৱহাৰ কৰক। আৰু এনজাইমটো ব্যৱহাৰ কৰি আপোনালোকে কেনে ফল পায় সেই ফলটো কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এতিয়া মই দেখাই দিছোঁ আপোনালোকক এই যিটো চেচেট আছে এই চেচেটটো কেনেকৈ মিলাব। ইয়াৰ পিছত ইয়াত কি কম্পজিশ্যন আছে, ইয়াৰ দাম কিমান, ইয়াৰ কোম্পানী কি, সেই বিষয়ে আমি আলোচনা কৰিম। মই আপোনালোকক দেখাই দিছোঁ। এইটো প্ৰথমতে খুলিব লাগিব। খুলি এইটো যিটো চেচেট আছে এই চেচেটটো ইয়াতে ফালিব লাগিব। ফালি পেলাই ইয়াত থকা যিখিনি কণ্টেণ্ট আছে এই কণ্টেণ্টখিনি আমি ইয়াৰ লগত মিক্স কৰি দিব লাগিব। মিক্স কৰি দিছোঁ, মিক্স কৰি দিছোঁ, ইয়াত ভৰাই দিছোঁ। ইয়াত ভৰাই দিছোঁ, ভৰাই দি পেলাই কেপটো টাইট কৰি দিছোঁ। কেপটো টাইট কৰি অলপমান জোকাই দিছোঁ। খাব পৰা হৈ গ'ল, আমি ইউজ কৰাৰ কাৰণে ৰেডি হৈ গ'ল। এতিয়া এই এনজাইমটো আমি কেনেকৈ খাম? 5 ml কৈ দিনত 3 বাৰ খাব পাৰোঁ। আৰু এনজাইম খোৱাৰ নিয়মটো হ'ল আমি ভাত খোৱাৰ পিছতে ইয়াক খাই দিব লাগে, তেতিয়াহে ই কাম কৰে। ভাত বা ৰুটি যিয়ে নহওক খোৱাৰ পিছতে ইয়াক আমি খাই দিব লাগে। এই এনজক্স যিটো লিকুইড আছে এই এনজক্স লিকুইডটো ইয়াৰ প্ৰস্তুতকৰ্তা কোম্পানীটো হ'ল টাইডেল কোম্পানী আৰু যথেষ্ট পুৰণি ঔষধ হয়। আৰু এইটো আপোনালোকে ইয়াতে দেখা পাব, ফাষ্ট এক্টিং ৰিলিফ উইদিন 30 মিনিটছ। 30 মিনিটৰ ভিতৰত ইয়াক ইউজ কৰাৰ 30 মিনিটৰ ভিতৰত আপোনালোকে ফল পাবলৈ আৰম্ভ কৰিব। খোৱাৰ 30 মিনিটৰ পিছতে ইয়াৰ ফল পাবলৈ আৰম্ভ কৰিব। আৰু এইটো যিহেতু হয় চুগাৰ ফ্ৰী হয়, এইটো চুগাৰ ফ্ৰী হয়, গতিকে ডায়েবেটিছ ৰোগীয়েও ইয়াক কোনো চিন্তা নোহোৱাকৈ খাব পাৰিব। আৰু বৰ্তমান মে' 2024ত আপোনাৰ ইয়াৰ দাম হ'ল 200 ml দাম হ'ল 143 rupees, 143 টকা। আৰু এটা কথা মনত ৰাখিব, আপোনালোকে যিদিনাৰ পৰা ইয়াতে এই চেচেটটো মিলালে এই মিলোৱাৰ 21 দিনৰ ভিতৰত ইয়াক ইউজ কৰি শেষ কৰিব লাগিব। ইট শ্বুড হেভ টু বি ইউজড উইদিন 21 days ফ্ৰম দ্য মিক্সিং অফ দ্য চেচেট। চেচেটটো মিক্স কৰাৰ 21 দিনৰ ভিতৰত ইয়াক আমি ইউজ কৰি শেষ কৰিব লাগিব। গতিকে আজিলৈ এইখিনিয়ে আছিল। আপোনালোকে এই ডাইজেষ্টিভ এনজাইমটো ব্যৱহাৰ কৰিব আৰু ব্যৱহাৰ কৰি কেনে পায় কমেণ্ট বক্সত কমেণ্ট কৰি জনালে আনন্দিত হ'ম। আজিলৈ ভিডিঅ'টো এইখিনিয়ে। যদিহে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু যদি আপুনি প্ৰথমবাৰৰ বাবে মোৰ চেনেলত আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।